তো হে গাইছ মই ইমৰান আপোনালোকে চাই আছে নালবি ইমৰান ইউটিউব চেনেল। তো গাইছ আজি মই কক যাই আছোঁ মানে নলবাৰী ৰাখক যাই আছোঁ। তো গাইছ মই চাম নলবাৰী ৰাখ আৰু আপোনালোকক নলবাৰী ৰাখ দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে মোৰ নেক্সট লাইটখন আছে, চাওক মোৰ নেক্সট লাইটখন কেনেকুৱা লাগিছে। তো এতিয়া আপেলৰ ষ্টিকাৰ লগাই দিছোঁ ৰ'ব, মানে আপেলটা দেখাই পেলাই মই এতিয়া লগাই দিছোঁ। তো I've been flying from town to town, from London to Taiwan. I've been all around the globe trying to protect your soul. We are heroes tonight, we will fly above the sky. তো গাইছ ৰাখক যাব ইদুল, মাছুক আৰু মই, মোক চাই লওক এইটো মই। তো বলক চাই থাকোঁ। তো গাইছ নলবাৰী ৰাখ আহিব গেট চাওঁ ইয়াৰ আৰম্ভ। তো এখন হৰি মন্দিৰ সোমোৱা গেট, আৰু এটা যেন দেখিছে চব অনলাইন হেৰি হ'ব, অনলাইন টিকেট থিয়েটাৰৰ। তো এইবাৰ চব অনলাইন চিষ্টেম কৰি দিছে, আৰু সেইটো পুলিচ পইণ্ট। তো আহিবৰ লগে লগে এখন পাহাৰ চাই লওক। তো সেই দেখিছিলোঁ গাইছ আপোনালোকক বনাইছিল, আজি হৈ গ'ল লালা। তো এইটো বন্ধাৰ আৰু চবেই এফালে ফটো উঠিছে, এইটো এটা চেল্ফি পইণ্ট। আৰু এইবাৰ মোক কিবা এখন দিলক চাই লওক গাইছ, এক দিনাই কিবা কাম কৰিবৰ কাৰণে নাম্বাৰটো দিছে চালা। তই বেছ ছোৱালী আছে তো বাগানো চাক ৰাক্ষক কেনে কৰে ৰাক্ষক তুই নাম আছো খাব বাচা যাব, খাব গম পাবি, খাব ই বাচা। তো আমি তাৰ পৰা ওলাম এখন 108 এতিয়া কাৰোবাৰ কিবা হ'লে এখনত নিব। তো আমি এতিয়া যাই আছোঁ বোলে ইণ্ডিয়া গেটক। নলবাৰীৰ এবাৰ ইণ্ডিয়া গেট আহিছে, ইণ্ডিয়া গেট জব বনাইছে আহিছে, একে কথা। যোৱাবাৰ হেৰি আছিল টুইন টাৱাৰ, এবাৰ আছে ইণ্ডিয়া গেট, আৰু নেক্সট বাৰ কি আহিব পুলিচ কালিফাই যাব পাৰে। অঁ একো বনাব পাৰে ঠিক নাই, ই অলপমান ফেমাছ মানুহ না, বান্ধি দিব পাৰে একো ঠিক নাই। তো চাই আকৌ ভিডিঅ'টো লৈ লাষ্টত গ'লি। অঁ গাইছ এখন ইণ্ডিয়া গেট আহি পালোঁ। তো গাইছ মানে আমি নলবাৰীৰ পৰা ইণ্ডিয়া গেট দেখা পাইছোঁ। আৰু এইফালে ডিম্পু দাই চান্স কয়জনী আৰু এই বাপৰে বাপ ফকাল নহয় দোকান ডিম্পুত, আৰু বিজনেছ এখন ব্লেক এণ্ড হোৱাইটৰ দোকান। এতিয়া আমি যাই আছোঁ মিনা বাজাৰ। এইফালে মিনা বাজাৰ, আৰু এইটো চাকি ডাঙৰ চকৰি, আৰু এইটো হৈছে বাইকিং ঘূৰাই এইটোহে, আৰু জুচ। আৰু আপোনালোকেতো দেখিছেনে, এইটোৰ নাম হৈছে চুনামি। এইটো নতুনকৈ চিজি উল্টা বেলটাকে ঘূৰে গাইছ, এটা কি লাগে দিছোঁ চাওক, চুনামি। অঁ কি উল্টা বেলটাকে ঘূৰে গাইছ, এইটো 1 লাখ দিলোঁ নুঠোঁ আমি, 1 লাখ দিলোঁ নুঠোঁ আমি এইটো। অঁ হয় চুনামি। আৰু চুনামিটো টিকেট হৈছে 150 টকা। এতিয়া 150 টকাতে কোনো মোৰ বাইক আছে চাই লওক, 150 টকাতে মোৰ বাইক কোনবাই যোনে উঠছি শুনি আৰু সাহসী বুঢ়া 150 টকা বহি ল'লোঁ। আৰু কিবা অৰ্ডাৰ দিছোঁ ৰ'বা, পিছত না কিবা অৰ্ডাৰ দিছোঁ। আৰু মাছো হৈ যায় তাই পুৱ যা তো তানলে তাতে উঠি থাক, আমি এতিয়া উঠো। টিকেট ল'লোঁ 2টা, ই আৰু মই উঠিম এতিয়া ব্ৰেক ডেন্সত। তো উঠো, এতিয়া গান বাজি আছে না, কপিৰাইট আহি যাব, কাৰণ এতিয়া ভয় জবাৰ কৰি আছোঁ গাইছ। তো আমি যাব উঠি যাওঁ। তো আমি ব্ৰেক ডেন্সত বহি ল'লোঁ। এইফালে এখন আছে, এখন মাছো উঠছি। তো ই ফেচখন নেখাই সেইকাৰণে মুখত বগা এখন কাগজ মাৰি দিছোঁ।
Buenas noches, gente. ¿Qué turbo? Bravo. আৰু ফাইনেলি ঘূৰি গ'ল আৰু সেইটো মই সেইটো বগা চলা পিন্ধাটো মই এইটো হাতখন দিছোঁ মই তো ঘূৰি আছোঁ তো মাছকে ভিডিঅ' কৰি আছে তাতে নামে এইবিলাক সেইখনৰ পাই আমি এতিয়া উঠি আছোঁ তো চাই থাকক মজা লাগিছে গাছ উঠি মজা লাগিছে কিন্তু 2 মিনিট চোৱাকৈ উঠিছে আমি এলো মজা লাগি উঠি গেছে উঠছিলো সারাটা বার উঠছি মজা লাগি গাইস তো লাগে তো মানুষ ধরে রকিছে আর বলে সুনামি আমি যাচ্ছি আপনাদের হক না বিদার হক সিলেকশন আসু আপনারা হক না আসিক ধরা হক নাই চাইলো হিকিলা সুনামি আৰু এফালে ডিম্পুদা উঠিছে ডিম্পুদা এতিয়া উঠিছে ভিডিঅ' কৰিছিল ডিম্পুদা লাষ্টত থৈ দিলাক মোবাইলটো এইটো ডিম্পুদা আৰু এফালে ইদুলি এটা প্ৰেংক কৰিব গ'ল কিবা কৰে ক'ব না নকাল প্ৰেংক তো গাইস আসিক মানে প্রেম করা হচ্ছিল গেল মানে প্রেম তো ফেল হয়ে গেল তো এফালে যামে নলবাৰী হাট সোমাই যাম ভিতৰত গেলি তো নলবাৰী হাটত গেলি সোমাই আহি পেলাই ইয়াতে দোকান দুনিয়াৰ দোকানতে আৰু সোমাই আহিলোঁ নলবাৰী হাটত হোটেল তো গাইস আহি পেলাই পালোঁ নলবাৰী বাণিজ্য মেলা তো গাইস ভিতৰে সোমাই আহি পেলাই বহুত ধৰণৰ দোকান আছে কাৰ্পেটৰ দোকান আছে তো ইয়াতে বহুত দূৰৰ পৰা আহিছে মানুহ মুম্বাইৰ পৰা আহিছে কাশ্মীৰৰ পৰা আহিছে হাৰিয়ানাৰ পৰা আহিছে পাঞ্জাৱৰ পৰা আহিছে মুম্বাই আৰু বহুত ধৰণৰ দোকান আছে গাইস ইয়াতে চাই থাকক ভিডিঅ'টো আৰু ইফালে ঘূৰি থাকাতে এই আদিবাসী অইলো দেখা পালোঁ আদিবাসী অইলো আহিছে দে আৰু এতিয়া তলত কাৰ্পেট পাৰিছে আমি য'ত বলি আছোঁ কাৰ্পেট ফেন দিলা ইয়াতে গৰম পাৰে নে দিছি ইয়াতে গৰম ধৰে না লগে আৰু এখন দোকান কাশ্মীৰৰ পৰা আহিছে এখন আৰু এফালেও এখন আছে এইখন কাশ্মীৰৰ পৰা আহিছে মুম্বাইৰ পৰা আহিছে চবৰে পৰা আহিছে আৰু এলা চাওঁ তো আহি পালোতে ইণ্ডিয়া গেট চাই লওক ইণ্ডিয়া গেট তো এখন ইণ্ডিয়া গেট নলবাৰী ৰাখৰ পৰা ডাইৰেক্ট আহি পালোঁ ইণ্ডিয়া গেট দিল্লী চাই লওক ইণ্ডিয়া গেট ডাইৰেক্ট আহি পালোঁ আৰু গাইছ তহঁতে ভাবিছে ইয়াতে মই ভইচ অভাৰ কৰিকে আছোঁ মানে ভইচ অভাৰ কৰাৰ কাৰণে তাই ইয়াতে বহুত মিউজিক বাজি আছে মানে ইয়াতে কপিৰাইট আহি যাব না শুনতি ভইচ অভাৰ কৰি আছোঁ তো ইণ্ডিয়া গেটেদি সোমাই আহিলোঁ এইফালে তহঁতে দেখিছা না গাইছ কেনে মিউজিক বাজি আছে সেইকাৰণে মই ভইচ অভাৰ কৰি আছোঁ আৰু ষ্টেচনৰ কাষতে বনাইছে ইণ্ডিয়া গেট চাই লওক আৰু এটা ৰোল কফি চববিলাক খাই ভিডিঅ'টো শেষ কৰিম তো গাইছ আজিৰ ভিডিঅ'টো আপুনি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এইফালে মাছুক আছে ভিডিঅ'টো নেক্সট ব্লগত লগ পাই আছোঁ